Hello friends, welcome to Vision 99. আজিৰ এই ভিডিঅ'টো হ'ব ক্লাছ 9 ৰ অনুশীলনী R1 অৰ্থাৎ ৰিভিজনৰ 10 নম্বৰ কুৱেশ্যনটোৰ পৰা অৰ্থাৎ সৰল কৰাৰ পৰা আৰম্ভ কৰিম আজি 10 নম্বৰ কুৱেশ্যন সৰল কৰা 1 √3 - √2 হোল স্কয়াৰ এটো কি কৰিব দিছে a - b হোল স্কয়াৰ ফৰ্মুলা লিখিব লাগিব এতিয়া √3 - √2 গতিকে a - b হোল স্কয়াৰ ফৰ্মুলা এটা যে আছিল ক্লাছ 8 ত পাইছিলা তোমালোকে a - b হোল স্কয়াৰ ফৰ্মুলাত আছে গতিকে এইটো ফৰ্মুলা কি a স্কয়াৰ - twice ab plus b স্কয়াৰ এইটো ফৰ্মুলা এতিয়া a স্কয়াৰ ল'ব লাগিব a স্কয়াৰ এইটো যদি আমি a বুলি ধৰিলেও তেতিয়া কি হ'ব √3 হোল স্কয়াৰ a স্কয়াৰ হ'ল -2 a কোনটো হ'ব এইটো হ'ব a তাৰ পিছত এইটো হ'ব b 2ab প্লাস এইটো প্লাস b স্কয়াৰ b কোনটো হ'ব এইটো √2 হোল স্কয়াৰ এতিয়া কি হ'ব √3 হোল স্কয়াৰ এই মাত্ৰ মই কৈছিলো কি আগৰ ভিডিওটো কৈছিলো কি √3 এইটো √3 হোল স্কয়াৰ মানে কি √3 * √3 গতিকে দুটা √3 পূৰণ হৈ আছে গতিকে কি পাম আমি দুটা √3 পূৰণ কৰিলে এটা 3 পাম গতিকে বা স্কয়াৰটোৰ কাৰণে এটো উঠি যাব গতিকে ইয়াত আমি কি লিখিম 3 লিখিম তাৰ পিছত -2 √2 আৰু √3 পূৰণ কৰিলে কি পাম √6 প্লাস আৰু এটো স্কয়াৰটোৰ কাৰণে √2 উঠি যাব 2 থাকিব এতিয়া কি হ'ব 3 ৰ পৰা 3 আৰু 2 5 - 2 √6 ইয়াৰ এনসাৰটো কি হ'ব 5 - 2 √6 এবাৰ কি আছে 2 নম্বৰটো 2 √3 + √5 হোল ইনটু 2 √3 - √5 এটা কি আছে a + b a - b a + b a - b সূত্ৰটো কি আছিল a + b * a - b = a স্কয়াৰ - b স্কয়াৰ এতিয়া এই সূত্ৰটোৰ পৰা আমি কি কৰিম এটো a + b a মিলি আছে তাৰ পিছত b মিলি আছে প্লাস আৰু মাইনাস আছে গতিকে a স্কয়াৰ - b স্কয়াৰ এইটো a 2 √3 হোল স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ √5 হোল স্কয়াৰ এটো কৰিলে কি হ'ব 2 * 2 = 4 আৰু এই স্কয়াৰটো উঠি কি হ'ব 3 হ'ব তাৰ পিছত এই 5 টো 5 আহি যাব কাৰণ স্কয়াৰ থাকিলে √2 উঠি যাব গতিকে 4 3 গুণ কিমান 12 - 5 12 ৰ পৰা 5 গলে কিমান থাকিল এনসাৰ 7 ইয়াৰ এনসাৰটো হ'ব 7 আছে 3 নম্বৰটোত 8 + √3 আৰু 2 + √3 এটো আমি নরমাল মেথডত কৰিম 8 + √3 আৰু 2 এইটো ৰাখি কেনে আমি এইটো লগত পূৰণ কৰিম আকৌ √3 টোক আকৌ এইটো লগত পূৰণ কৰিম এতিয়া কি কৰিম 8 লিখি ললো 8 তাৰ পিছত হোল ইনটু কৰি দিম 2 + √3 তাৰ পিছত এই প্লাসটো আহিল ইয়াতে প্লাস আৰু এই √3 টো আহিল ইয়াতে √3 তাৰ পিছত আকৌ ব্ৰেকেট দি এইটো আকৌ এইটো লগত পূৰণ কৰি দিম কি হ'ব 2 + √3 এতিয়া এইখিনি কৰিলে কি হ'ব 8 8 2 গুণ 16 প্লাস আৰু 8 * √3 কি হ'ব 8 √3 তাৰ পিছত এই প্লাসটো প্লাস আহিল আৰু 3 আৰু 2 কি হ'ব 2 √3 তাৰ পিছত প্লাস 3 আৰু √3 কি হ'ব √3 √3 * √3 টো এনেকৈ দেখাই দিছো পিছত বুজাই দি আছো তে 16 প্লাস 8 √3 প্লাস 2 √3 আৰু √3 কৰিলে আমি কি পাম 3 পাম তাৰ পিছত এই 8 √3 আৰু 2 √3 কিমান √3 হ'ব আৰু 16 প্লাস এইটো একে এইবিলাক আমি লগ কৰিব পাৰো 16 প্লাস 3 কিমান 19 হ'ব প্লাস আৰু 8 √3 প্লাস 2 √3 কিমান হ'ব আৰু 8 2 10 √3 হ'ব ইয়াৰ এনসাৰটো কি হ'ব এইটো 19 প্লাস 10 √3 এবাৰ আহিছো 4 নম্বৰটো লৈ ইয়াত কি আছে 1/1 প্লাস √2 এইটো সূত্ৰত যেহেতু নাই গতিকে আমি কি কৰিম সূত্ৰত বনাই লম 1/1 প্লাস √2 ইয়াত তলত 1 প্লাস √2 আছে গতিকে পূৰণ এটা ইয়াতে ইনটু 1 মাইনাস √2 কৰি দিলো এইটো সূত্ৰত পৰিবৰ কাৰণে তলত যেটো পূৰণ কৰিছো আকৌ ওপৰটো সেইটো পূৰণ কৰি দিম কিমান 1 মাইনাস √2 এতিয়া এইটো কাটা কাটি কৰিলে আমি আকৌ আগৰটোৱে পাম হয়নে নহয় এইটো আৰু এইটো কেনসেল যায় না নাযায় পূৰণ কৰিলে গতিকে এইখিনি নাই বুলি ভাবিলে আমি আগৰখিনিয়ে পাই যাম গতিকে এইখিনি কৰিলে এতিয়া কি পাম 1 প্লাস a প্লাস b a মাইনাস b গতিকে a স্কয়াৰ মাইনাস b স্কয়াৰ তাৰ পিছত ওপৰত কি আছে এক পূৰণ এইটো কৰিয়া মানে হেতুৱে থাকিব 1 মাইনাস √2 এইটো একৰ লগত যিকোনো নাম্বাৰ পূৰণ কৰিলে সেই নাম্বাৰটোৱে পাও গতিকে এইটো এটাকে পালো এতিয়া কি হ'ব 1 স্কয়াৰ মানে 1 আৰু মাইনাস √2 স্কয়াৰ মানে কি হ'ব 2 1 মাইনাস √2 এতিয়া এইখিনি কৰিলে কি হ'ব 1 মাইনাস 2 1 মাইনাস 2 আমি কি পাম মাইনাস 1 পাম হয় নে নহয় ডাঙৰটোৰ আগত যি চিন আছে সেইটো কৰিলো আৰু এটোৰ পৰা এটো বি কৰিলে 1 পাও আৰু ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস দি দিলো তাৰ পিছত 1 মাইনাস √2 এতিয়া আমি যদি এটো সজাই লিখো কি হ'ব মাইনাস টো আগত দিলে ব্ৰেকেট 1 মাইনাস √2
তলত 1 থাকাটো আমি তলত 1টো যেহেতু নিলিখো গতিকে লিখা নাই আৰু এতিয়া এইটো যদি কি কৰোঁ -1 + 1 -1 আৰু মাইনাছ মাইনাছ প্লাছ √2 আৰু এইটো আমি ভালকৈ লিখিলে √2টো আগত লিখি দিব পাৰোঁ আৰু -1টো এইটো এইখিনি আৰু এইখিনি একে কিন্তু আমি ভাল দেখা কৰি লিখিছোঁ কাৰণ আগত মাইনাছ থাকিলে অলপ বেয়া দেখা পাই বুলি ভাবোঁ গতিকে √2 -1 এনেকৈ লিখি দিছোঁ গতিকে ইয়াৰ এনসাৰটো হ'ল এইটো এইবাৰ কি আছে 5 নম্বৰটোত 4/√7 + √3 এইটো আমি কৰি আছোঁ আগৰটোৰ নিচিনাকৈ √7 + √3 হোল ইনটু আকৌ আমি এইটো আকৌ মাইনাছ লিখিম √7 - √3 তেতিয়াহ'লে কি হ'ব a + b a - b ফৰ্মুলাত পৰি যাব আৰু ওপৰত 4 আছে এইটো ইয়াত বেছিকৈ লিখিছোঁ সেই বেছি লিখাটো ওপৰতো বেছিকৈ লিখিব লাগিব √7 - √3 এতিয়া কি কৰিম a + b a - b a স্কোয়াৰ - b স্কোয়াৰ এইখিনিলৈকে বুজি পাইছে তাৰপিছত এইটো কি কৰিম 4√7 - √3 এনেকৈ ৰাখি দিছোঁ এতিয়া √7 কি হ'ব √7 স্কোয়াৰ মানে 7 হ'ব আৰু √3 স্কোয়াৰ মানে 3 হ'ব কাৰণ √/টো উঠি যাব স্কোয়াৰ কৰাৰ কাৰণে আৰু 4 এটা কি হ'ব √7 - √3 এতিয়া 7ৰ পৰা 3 গ'লে কিমান 4 তাৰপিছত 4 আৰু √7 - √3 এতিয়া এই 4টো আৰু এই 4টো আমি কেনসেল কৰি দিলোঁ এনসাৰ কি হ'ব √7 - √3 ইয়াৰ এনসাৰটো হ'ব এইটো 6 নম্বৰটো কি আছে 7 + √3 7 - √3 এইটো আমি একে সিস্টেমত কৰিম 7 - √3 7 + √3 এইটো মাইনাছ আছে গতিকে ইয়াত আমি প্লাছ লিখিম 7 + √3 তাৰপিছত ইয়াতে এইটো বেছিকৈ লিখিছোঁ সেই বেছিকৈ লিখাটো আকৌ ইয়াতে বেছিকৈ লিখিম আমি √3 কাৰণ এইখিনি কাটাকাটি কৰিলে আকৌ আগৰ এনসাৰটো পাম সেইকাৰণে আমি বেছিকৈ লিখিব পাৰোঁ এক্সট্ৰাকৈ a - b a + b a স্কোয়াৰ - b স্কোয়াৰ তাৰপিছত a + b a + b টো সেম হয় গতিকে এইটো হোল স্কোয়াৰ হ'ব a + b হোল স্কোয়াৰ দুটা আছে দুটা পূৰণ হৈ আছে গতিকে হোল স্কোয়াৰ হৈ গ'ল তাৰপিছত এইটো কি হ'ব 7 স্কোয়াৰ 49 - 3 √3 স্কোয়াৰ স্কোয়াৰৰ কাৰণে এইটো √2 উঠি যাব গতিকে ইয়াৰ এনসাৰটো কি হ'ব 3 হ'ব আৰু 7 + √3 হোল স্কোয়াৰ এতিয়া ইয়াত কি হ'ব 49/-3 কি হ'ব 46 আৰু a স্কোয়াৰ + টুৱাইছ ab + b স্কোয়াৰ এইটো কৰিলে কি হ'ব 7 × 7 = কিমান 49 + 7 * 2 = 14 √3 আৰু এইটো কি হ'ব প্লাছ এইটো 3 আৰু 46 তলত এইখিনি কৰিলে 49 ৰ লগত 3 কৰিলে 51 + 14 √3/46 ইয়াৰ এনসাৰটো এইটো হ'ব সৰি এইটো কি হ'ব 49 + 3 মই কি কৰিছোঁ চোৱা 51 কৰিছোঁ 51 নহয় 49 + 3 কি হ'ব 52 হ'ব এতিয়া আমি 2 কমন ল'ব পাৰিম গতিকে ইয়াত 2 কমন ল'লে কি হ'ব এই 2 কমন ল'লে হ'ব 26 + 7 √3 আৰু ইয়াতে 46 থাকিল আৰু এই 2টো দি কাটি দিলে কি হ'ব 23 ইয়াৰ এনসাৰ কি হ'ব 26 + 7 √3/23 ইয়াৰ এনসাৰটো হ'ব এইটো এতিয়া এবাৰ কি আছে 1/1 + √2 1/2 + √2 + 1/√3 + √4 এতিয়া আমি আগতে যে এটা কৰিছিলোঁ 1/1 + √2 4 নম্বৰটোৰ দৰে এইকেইটা আমি গোটেইকেইটা এক্সট্ৰাকৈ তেনেকৈ কৰিম 4 নম্বৰটো চোৱা তোমালোকে কেনেকৈ কৰিছিলোঁ এইটো কি কৰিছিলোঁ 1/1 + √2 এতিয়া এইটো যে আমি 1 + আছে এইটো a + b আছে গতিকে a - b বনাই দিলোঁ আৰু ইয়াতে এইটো বেছিকৈ পূৰণ কৰিছোঁ গতিকে ওপৰতো ঠিক তেনেকৈ আমি লিখিব লাগিব তেতিয়া এইটো কেনসেল যায় আগৰটোৱে থাকি যাব এতিয়া এই প্লাছটো যে আছে এই প্লাছটো ইয়াতে লিখি ল'লোঁ ঠিক তেনেকৈ 1/√2 + √3 আকৌ √2 - √3 লিখি ল'লোঁ আকৌ এইটো ইয়াতে বেছিকৈ লিখিছোঁ নে ইয়াতো আমি লিখি দিম তাৰপিছত এইখিনি কেনসেল কৰিলে এইটোৱে থাকি যাব গতিকে আমি বেছিকৈ লিখাটো যাতে কেনসেল কৰিব পাৰি সেইমতেহে চাব লাগিব এবাৰ ঠিক এনেকৈ ইয়াত কি লিখিব লাগিব √3 + √4 আৰু √3 - √4 এইটো বেছিকৈ লিখিছোঁ আমি ওপৰতো সেইটো আমি লিখি দিব লাগিব যাতে কেনসেল যায় কিন্তু আমাৰ সুবিধাৰ কাৰণে লিখি আছোঁ কাৰণে কেনসেল কৰা নাই এতিয়া কি হ'ল a + b a - b a স্কোয়াৰ - b স্কোয়াৰ আৰু এইটো কি হ'ব 1 - √2
তাৰপিছত ওপৰত ঠিক তেনেকৈ এইটো কি হ'ব √2 মাইনাছ √3 কাৰণ একৰ লগত পূৰণ কৰি যিকোনো পূৰণ কৰিলে সেইটোৱে পাওঁ এইটো কি হ'ব √2 মাইনাছ √3 আৰু a প্লাছ b a মাইনাছ b a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ঠিক ইয়াতো তেনেকৈ কি হ'ব √3 মাইনাছ √4 আৰু ইয়াতে কি হ'ব √3 স্কুৱেৰ মাইনাছ √4 স্কুৱেৰ এতিয়া আমি জানো 1 স্কুৱেৰ মানে 1 তাৰপিছত √2 স্কুৱেৰ থকাৰ কাৰণে √2 উঠি যাব কি হ'ব ইয়াতে 2 থাকি যাব আৰু 1 মাইনাছ √2 তাৰপিছত কি হ'ব ইয়াতে √2 মাইনাছ √3 আৰু এইটো কি 2 স্কুৱেৰৰ কাৰণে 2 থাকিল আৰু এইটোৰ কাৰণে কি থাকিল 3 থাকিল এইবিলাক আগতে বুজাই আছো কাৰণে আৰু বুজাই থকা নাই √3 আৰু √4 আৰু এইটোৰ কাৰণে কি থাকিব 3 থাকিব এইটোৰ কাৰণে 4 থাকিব এতিয়া ইয়াৰ এনসাৰটো কি হ'ব -1 -2 পৰা 1 গলে কি হ'ব 2 পৰা 1 গলে 1 ডাঙৰটোৰ আগত কি চিন আছে মাইনাস আছে গতিকে 1 মাইনাস √2 তলতো ঠিক তেনেকৈ 3 পৰা 2 গলে 1 ডাঙৰটোৰ আগত কি আছে মাইনাস আছে মাইনাসটো দিলো √2 মাইনাস √3 প্লাস এটা কি হ'ব -1 √3 মাইনাস √4 এতিয়া এইখিনিক আমি কি লিখিব পাৰো -1 টো যদি আমি ওপৰত লিখি লও তেতিয়া কি হ'ব -1 মাইনাস √2 তাৰ পিছত কি হ'ব প্লাস -√2 মাইনাস √3 তাৰ পিছত এটো কি হ'ব প্লাস -√3 মাইনাস √4 এটা আমি এনেকৈ লিখিব পাৰো এটা এইখিনি লাইন মই ইয়াতে লিখি দি আছো এইটো যে আমি লিখিছো মাইনাসটো কি হ'ব মাইনাস প্লাস -1 হ'ব আৰু এটো কি হ'ব মাইনাস মাইনাস প্লাস √2 হ'ব তাৰপিছত এটো কি হ'ব -√2 হ'ব -√2 হ'ব আৰু কি হ'ব মাইনাস মাইনাস প্লাস √3 হ'ব তাৰ পিছত কি হ'ব এটো -√3 হ'ব তাৰপিছত মাইনাস মাইনাস প্লাস √4 হ'ব এটা কি কেনসেল যাব এটা কেনসেল যাব কি এটো √2 এটো কাটা যাব আৰু এটো কেনসেল যাব এটা কি থাকিল 1 -1 থাকিল আৰু প্লাস √4 থাকিল এটা -1 আৰু প্লাস √4 ৰ কাৰণে কি লিখিব পাৰো 2 লিখিব পাৰো গতিকে 2 পৰা 1 গলে থাকিল 1 ইয়াৰ এনসাৰটো কি হ'ব 1 এটা কি আছে 11 নম্বৰটোত আছে প্ৰমাণ কৰা যে 1/2 + √3 + 2/5 - √3 + 1/2 - √5 = 0 এটো কি কৰিব লাগে লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড অৰ্থাৎ এইখিনি কৰি আমি 0 পাব লাগে এটো কি কৰি আছো আমি আগতে যি a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা লগাই আছিল হেতুত কৰিব লাগিব গতিকে এইখিনি অৰ্থাৎ a + b a - b এইটো যে কৰি আছিল আমি আগৰ কেইটাত গতিকে হেতু কৰিব লাগিব এতিয়া ইয়াত কি আছে 1/2 + √3 এটা 2 + √3 আছে আমি কি কৰিম 2 - √3 লিখি দিম বেছিকৈ কাৰণ a + b a - b বহাব লাগিব গতিকে এইটো বেছিকৈ লিখিছো ইয়াত আকৌ ওপৰতো আমি বেছিকৈ লিখি দিম এইটো যাতে এইটো কেনসেল যায় আকৌ হেখিনি থাকিব হয় না নহয় এইখিনি কেনসেল হলে আকৌ আগৰখিনি থাকিব না নাই এইখিনি গতিকে তাৰ পিছত আমি কি কৰিম 2/√5 - √3 এইটো কি আছে √5 - √3 ব্ৰেকেট দিলো √5 + √3 এইটো বেছিকৈ লিখি আছো আকৌ ওপৰত আমি বেছিকৈ লিখিম এইটো সিম্পল কৈ এনেকৈ মনত ৰাখিলে হ'ল তাৰ পিছত 1/2 - √5 2 - √5 কি কৰিম আমি 2 + √5 বনালো এটা 2 + √5 টো বেছিকৈ লিখি আছো আকৌ এটো আমি ইয়াত বেছিকৈ লিখিম সো 2 + √5 এটা এইখিনি কৰিলে কি হ'ব a + b a - b a স্কয়াৰ - b স্কয়াৰ তাৰপিছত এইখিনি কিবা এটা নাম্বাৰ ইনটু চাল একৰ লগত পূৰণ কৰিলে কি হ'ব সেই নাম্বাৰটো হয় গতিকে ইয়াত কি থাকিব 2 - √3 প্লাস a - b a + b গতিকে কি হ'ব a স্কয়াৰ - b স্কয়াৰ এটো 2 দি পূৰণ হৈ আছে গতিকে এটো আমি 2 লিখিব লাগিব √5 + √3 তাৰপিছত আকৌ ইয়াত কি আছে a - b a + b গতিকে a স্কয়াৰ - b স্কয়াৰ আৰু ওপৰত কি লিখিম 2 + √5 এটা এইখিনি কৰিলে কি হ'ব 2 * 2 = 4 মাইনাস এটো √2 উঠি যাব স্কয়াৰ থকাৰ কাৰণে ইয়াতে 3 লিখিলো আৰু 2 - √3 প্লাস 5 টো কি হ'ব √2 উঠি 5 হৈ যাব এটো 5 আৰু এটো √2 উঠি 3 হৈ যাব তাৰ পিছত ওপৰত কি থাকিব 2 √5 +
√3 আৰু ইয়াত কি থাকিব 4 minus 5 2 plus √5 এটো কি হ'ব 4 পৰা 3 গলে 1 2 minus √3 plus 5 পৰা 3 গলে 2 2 √5 plus √3 আৰু ইয়াতে কি থাকিব -1 2 plus √5 এটো কি হ'ব 2 minus √3 তলত 1 থাকাটো আমি লিখো তাৰ পিছত এই 2 কেনসেল যাব গতিকে ইয়াত কি থাকিব √5 plus √3 আৰু ইয়াতে মাইনাস ৰ কাৰণে -2 minus √5 এইটো আৰু এইটো কেনসেল গল এইটো আৰু এইটো কেনসেল গল আৰু এইটো আৰু এইটো কেনসেল গল এটো কি থাকিব 0 সমান ৰাইট হ্যান্ড সাইড প্ৰুভ হৈ গল